বিপদ ঢালি দিব নালাগে, মানুহবিলাকক অলপ শান্তিত বসবাস কৰিব দিয়ক। গতিকে আপুনি ৰজা হয় অসমৰ, আপোনাৰ কথা মতে অসমখন চলে, আপুনি অলপ হ'লেও মানে চিন্তা চৰ্চা কৰক। মানুহক এই ঠাণ্ডাখনত কিছুমানে মানে আপোনাৰ পুতেকৰ কাৰণে কান্দি আছে, কিছুমানে গিৰেকৰ কাৰণে কান্দি আছে, কোলাত কিচুৱা লৈ কেনে কান্দি আছে, বাচ্চা লৈ কেনে এনেকুৱা মানে আপোনাৰ হিচাপৰ বাহিৰত অত্যাচাৰ হৈ আছে। এই অত্যাচাৰটো বন্ধ কৰাই কেনে এতিয়াৰ পৰা নতুন এটা নিয়ম কৰি দিয়ক, নতুন এটা আইন কৰি দিয়ক, যাতে 18 বছৰৰ আগত কোনো ছোৱালী বিয়া দিব নোৱাৰে। আৰু গাঁৱলীয়া এৰিয়াত যাতে বিয়া দিবলৈ হ'লে ছোৱালীৰ প্ৰমাণ পত্ৰ, গামবুঢ়াৰ চাৰ্টিফিকেটৰ পৰা আদি কৰি গোটেইখিনি ডিটেইলছ, গামবুঢ়াৰ চাইন নহ'লে যাতে বিয়া হ'ব নোৱাৰে, এইবোৰ বস্তু আপোনালোকে আইনটো কৰি দিয়ক। ইয়াৰ বাহিৰে আপোনালোকৰ হাতত বহুত ৰাস্তা আছে, মুঠতে আগৰখিনি টানি আনিব নালাগে। ধন্যবাদ, মোৰ ক'বলগীয়া এইখিনি। আৰু বাকী আপোনালোকে যোনটো এই আমাৰ ইউথ লিয়নৰ ভিডিঅ'টো চাই আছে, এওঁৰ ভিডিঅ'টো চাই কিনে আমাৰ এই কুত্তাটো যোনটো মুস্তাফা কামাল আজাৰী আছে, এই কুত্তাৰ কথা অলপ চিন্তা কৰিব। ইউথ লিয়ন ক'ত আছে আৰু এই কুত্তা আজাৰী ক'ত আছে? এক চেণ্ডেলৰ কোব য'তেই পাই তাতে দিব। মই পালে কোনোবা দিনা দিম, এটা হ'লেও চেণ্ডেলৰ কোব দিয়া মোৰ ইচ্ছা আছে। কাৰণ নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছ, মই বিলাল অফিচিয়েলৰ পৰা আজি আকৌ এটা নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনালোঁ। আৰু লগতে আমাৰ ৰাজ্যখনৰ যে নতুন এটা আইন লৈ কেনে গোটেই সমগ্ৰ অসম তোলপাৰ লাগি গৈছে, তাৰে এটা কথা লৈ কেনে মই আজি এই ভিডিঅ'টো বনাবলৈ আহিছোঁ। কাৰণ আমাৰ যে এটা ভণ্ড আপোনাৰ মৌলানা মানে আজহাৰী আছে, আপোনাৰ মুস্তাফা কামাল ভণ্ড বুলি যে এজন ওলাইছে, তেওঁৰ আগতে এই আইনৰ বিষয়ে তেওঁ কি প্ৰতিক্ৰিয়া কৰিছে, কি মন্তব্য দিছে, সেই কথাটো মই আগতে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। তাৰপিছত ইয়াৰ ওপৰত মই অলপ কমেণ্ট কৰিব বিচাৰিছোঁ। হাজাৰ লোক ধৰা পৰিছে আজি মুছলমান সমাজত। এওঁলোকৰ নিকাহ কোনে পঢ়ালে? এওঁলোকৰ বিবাহ কোনে পঢ়ালে? নিশ্চিত ৰূপে এজন মোল্লাই পঢ়াইছে আৰু এজন কাজীয়ে পঢ়াইছে। গতিকে আচল অপৰাধী সেই মোল্লাজন হয়, সেই কাজীজন হয়। তেওঁলোকক উলিয়াই আনি ৰঙা ঘৰৰ আলহী কৰিব লাগে, কঠোৰ শাস্তি দিব লাগে তেওঁলোকক। এই মোল্লাসকলে তেওঁলোকে বুজাব লাগিছিলে। এওঁ যেন এটা ৰাজনীতি কৰিব বিচাৰিছে। কাৰণ তেওঁৰ প্ৰথম মন্তব্যটোই হ'ল যে কিমান হাজাৰ হাজাৰ মুছলমান আজি যে ধৰাত পৰিছে, কিবা কৰিছে, এই ধৰণৰ যে এওঁ এটা মানে বেলেগ ধৰণৰ ইস্যুটো লৈ যাব বিচাৰিছে, যিটো মই ক'ব নালাগে, আপোনালোকে বুজিয়ে পাইছে। মুছলিমৰ ওপৰত এটা এটেক কৰাৰ নিচিনা কথা কৈছে আৰু মোল্লা আৰু কাজীৰ ওপৰত এটেক কৰাৰ নিচিনা কথা হৈছে। যে চাই আছোঁ আজি 2-3 দিনৰ পৰা, মানে এনেকুৱা এটা আতংকিত পৰিস্থিতি হৈছে যে গোটেই অসমত খালি হিন্দু মুছলিম বুলি নহয়, চব জাতি, হিন্দু মুছলিম যিমান জাতি আছে অসমত, চবৰে তোলপাৰ লাগি গৈছে। আৰু এইখিনি সময়ত এই কুত্তা চেণ্ডেলৰ কোব খোৱা এই খেচেৰাটোই মুছলিমৰ কথাহে কৈছে। এতিয়া কথা হ'ল যে আমাৰ খালি অকল এইটো কেছত যোনটো আইন বনাইছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, আইনটো আগৰ পৰাই আছিলে, এতিয়া হয়তো পূৰা ষ্টিক হৈছে আজি 2 দিনৰ পৰা। গতিকে এই আইনক লৈ কেনে কি খালি আমাৰ মোল্লাবিলাকৰ গাত দুখ আছে নে কোনোবা আৰু বেলেগ মানে পূজাৰী হওক বা পণ্ডিত হওক তেওঁলোকৰো দুখ আছে? এতিয়া আমি ভিডিঅ'বিলাক যিবিলাক চাইছোঁ, গোটেই খালি হিন্দু মুছলিমৰ কথা নহয়। মই আপোনালোকক এটা ভিডিঅ' দেখাই ল'ব বিচাৰিছোঁ। ইয়াতে কোনো হিন্দু মুছলিম নাই, চব মানুহ জ্বালাত ভুগি আছে। কিছুমানৰ মাক কান্দি আছে, কিছুমানে কেঁচুৱা লৈ কেনে থানাৰ ওচৰত কান্দি আছে, কিছুমানে মানে গিৰেক জেলত লোৱাৰ কাৰণে কান্দি আছে। তো কিমান আতংকিত এটা পৰিস্থিতি হৈ আছে আপোনালোকে নিজেই দেখা পাই আছে। আৰু এই সময়ত ইয়াৰ নিচিনা এটা কুত্তা ভণ্ড আজহাৰী, তো ইয়াৰ নিচিনা এটা কুত্তাই যে এনেকুৱা মন্তব্য দিছে, কিমান দূৰ যুক্তি সেই মন্তব্যটো আপোনালোকে শুনিছে। এতিয়া মই এওঁৰ মন্তব্যৰ ৰিয়েকশ্যনত মই এটা ভিডিঅ' আপোনালোকক দেখাব বিচাৰিম যে আমাৰ এই অসমত কিমান ধৰণৰ মানুহ, এই যে খালি মোল্লাৰ গাত দুখটো দিব বিচাৰিছে, কিন্তু তাৰ বাহিৰে আৰু কোনোবাই দুখ কৰিছেনে নাই আপোনালোকে আগতে ভিডিঅ'টো চাই লওক, তাৰপিছত কমেণ্টত জনাব। মেডিকেলহে যাব, মেডিকেলহে কৰিব। মোৰ ল'ৰা এটা, মই ল'ৰাটোক লৈয়ে থাকোঁ। মোৰ ল'ৰাটোক নিনিব। মোৰ ভাত খোৱা নাই, কোনো ভাত খোৱা নাই, আমি খোৱা নাই। মই এতিয়া 3 মাহ গাঁৱত আছে, এতিয়া ঘৰখন চলাবলৈ কোনো নাই। চেলত যাম, মই লগতে যাম। নিজে পলাই আহিছিলোঁ, আমি নিজে ভাল পাইছিলোঁ কিবা। তাৰ মা বাপেক দিয়া নাই নহয়, মই নিজে পলাই আহিছোঁ, নিজে ভাল। আমি আৰু অলপমান ধাৰে যোগাৰ কৰি ৰাইজত দাই মাৰি পেলাৰ কাৰণে আৰু দিনতে অলপমান পাৰ্টি দি পেলাই দালি ভাত খুৱাই ৰাতি হোমন্তি শৰ্মাক মাতি নি হোমন্তি কৰিছোঁ। মোৰ আৰু পইচা পাই নাই, তেওঁ যেনেকৈ কৈছে বিয়া নহ'বি বুলি লিখি
তাক হিমন্ত বিশ্ব প্ৰদৰ্শনী দি ইলেকশ্যনৰ সময়ত আহি গৈ মেখেলা পিন্ধাত মেখেলা প্ৰদৰ্শনী দি মই 12 দিন কেঁচুৱা ধৰি কিনি থানাত আহিছোঁ। যেনেকুৱা মই কষ্ট পাইছোঁ তেনেকুৱা চাওক মানুহ কিমান এটা মানে পৰিস্থিতিত বসবাস কৰিব লগা হৈছে। কিছুদিন আগতে ফাৰ্ষ্টতে আমি এই বেছি দিনৰ কথা নহয়, এই 5-6 বছৰৰ ভিতৰত মানুহ কিমান মানে এই 10 বছৰৰ ভিতৰত মানুহ কিমান আতংকিত হৈছে। কিছুদিন আগতে ফাৰ্ষ্ট টাইম একবাৰ হ'ল আপোনাৰ NRC নোটবন্দী, তাৰপিছত কৰোণা ভাইৰাছ, এতিয়া আকৌ বাল্য বিবাহৰ যোনটো হেৰি মানে চলিছে, ইয়াৰ দ্বাৰা গোটেই মানুহ মানে তুলপাৰ লাগি গৈছে গোটেই অসমত। কি হিন্দু কি মুছলিম তাৰ কোনো মানে নাই। ইয়াৰে মাজত কোনোবা এই ভণ্ড আজহাৰী যদি মানে হেৰি কৰিব বিচাৰিছে, সেইটো আমি মানে ইয়াৰ নিচিনা কুকুৰৰ কথা শুনিও আমি লাভ নাই। গতিকে সি অসমত কোনো এটা ভাল কাম কৰিব পৰা নাই। ইয়াৰ দৰে আজহাৰী আৰু বহুত দেখা পাইছোঁ। যেনেকুৱা আমি আপোনাৰ ঠিক এনেকুৱাই আজহাৰী বাংলাদেশত আছে। মই আগতে বহুত আপোনালোকক কৈছোঁ যে বাংলাদেশৰ এজন আজহাৰী আছে। তেওঁৰ যি মানে পৰিস্থিতি আৰু ইয়াৰ পৰিস্থিতি দিন ৰাত তফাক। আৰু আপোনাৰ ই যিমান ডাঙৰ ডিগ্ৰী উপাৰ্জন কৰি লৈ আহিছে বাহিৰৰ পৰা, সি কোনচানো কি কাম কৰি আহিছে মই নাজানো। আৰু এটা আপোনাৰ মালয়েছিয়াৰ আপোনাৰ এজন মৌলনাই হয় নে কি নাজানো, দিনৰ দায় হয়। তেখেতে আপোনাৰ চাইনাত জন্ম হৈছিলে, এতিয়া আপোনাৰ মালয়েছিয়াৰ নাগৰিক হয়। ইউড লিঅন বুলি তেওঁৰ নাম। তেওঁৰ ভিডিঅ'বোৰ, তেওঁৰ ফটো, মানে তেওঁৰ যিবিলাক হেৰি কাম কাজ চালে আপোনালোকে মানে আচৰিত হৈ যাব। ইমান ধুনীয়া এজন মানুহ, ইমান ধুনীয়া তেওঁৰ মানে গোটেই মালয়েছিয়াত তেওঁ খালি মালয়েছিয়া বুলি নহয়, আৰু যোনটো দেশতে যায় তেওঁ মানে আপোনাৰ তেওঁৰ কাৰণে মানুহ হাজাৰ হাজাৰ মানুহ পাগল হৈ যায়, আৰু য'তে ত'তে যায় তেওঁ মানে মানুহক ভাল পথত লৈ যায়। আৰু আমাৰ এই ভণ্ড যোনজন আজহাৰী আছে, তেওঁৰ দ্বাৰা কেইজন মানুহ ভাল হৈছে, তেওঁ কেইজন মানুহ ভাল কৰিব পাৰিছে আজিলৈকে। তেওঁ যে অসমত ডিগ্ৰী উপাৰ্জন কৰি লৈ আহিছে বাহিৰৰ পৰা, তেওঁ কেইজন মানুহ, আন ধৰ্মৰ কথা বাদ দিয়ক, আমাৰ ইছলাম ধৰ্মৰ মানুহ কেইজন সি ৰাস্তাত লৈ আহিব পাৰিছে। তেওঁতো খালি মোল্লা আৰু আপোনাৰ জোনাবৰ বাহিৰে মানে মোল্লা আৰু জোনাবৰ কথা বদনামৰ বাহিৰে তেওঁ একো কৰিব পৰা নাই। ফেচবুকত আহিছে, ফেচবুক লাইভ কৰিছে, বা আপোনাৰ কোনোবা পেজত তেওঁ ভিডিঅ' এৰিছে, মোল্লা আৰু জোনাব হাৰে কুত্তা, তোৰ নিচিনা ভণ্ড এজনৰ কথা তই আজিৰ ডেটতো ইমান উৎপাত হৈ আছে, আজিৰ ডেটতো তই এই মোল্লাৰ কথা লৈ লাগি আছ। কাৰণ আমি চৰকাৰে এটা আইন বনাইছে, আমি আইনটো মানিবই লাগিব, সকলোৱে আমি আইন মানি চলিব লাগিব। কিন্তু তাৰ মাজত এটা কথা আছে, আপোনাৰ যিকোনো বস্তু কৰাৰ আগত অলপ সময় বা ভাবা চিন্তা কৰিব লাগে। এই প্ৰথমবাৰৰ কাৰণে যে এই আইনটো আগৰ পৰাই চলি আহিছে, কিন্তু এই ঘপককৈ যে আজি ইমান ষ্টিক দিয়াৰ কাৰণে মানুহবিলাকৰ কিমান জ্বালা যন্ত্ৰণা ভুগিব লগা হৈছে। কিছুমানে নিজৰ ল'ৰাৰ কাৰণে কান্দি আছে, কিছুমানে গিৰেকৰ কাৰণে কান্দি আছে, কিছুমানে নিজৰ বাচ্ছাৰ চিন্তাত কান্দি আছে। তো এনেকুৱা এটা পৰিস্থিতিত সি যোনটো মানে মন্তব্য দি আছে, ইয়াৰ মন্তব্যটো কিমান দূৰ মানে যুক্তিসংগ্ৰহ। আৰু আমি ইয়াৰ দৰে মানে ইমান ডাঙৰ ডিগ্ৰীও কিজানি এই মালয়েছিয়াৰ যোনটো ইউড লিঅনৰ কথা ক'লোঁ, ইয়াতকৈ ইমান ডাঙৰৰ ডিগ্ৰী তেওঁৰ নাই। তেওঁৰ এই ভিডিঅ'বোৰ আপোনালোকে চাই আছে, তেওঁৰ মানে পৰিস্থিতি। আৰু আমাৰ এই কুত্তাটোৰ এই আজহাৰী ভণ্ড মুস্তাফা কামালৰ মানে এইটো চেণ্ডেলৰ কোবৰ বাহিৰে আন কোনো যোগ্য বুলি মই নাভাবোঁ। তাক চেণ্ডেল নহ'লে জোতা। এওঁৰ চাওক আপুনি, এওঁ কিমান এটা মানে ডাঙৰ হেৰি হয়, মানে এই ইউড লিঅন যোনটো মালয়েছিয়াৰ মৌলনা হয়, ইয়াৰ লগত দিন ৰাত তফাক। দিন ৰাতটো বাদ দিয়ক, হাজাৰ এইবিলাক মানুহৰ কথা কিবা এটা কোৱাৰ আগতেই মানে 10 বাৰ ভাবিব লাগিব। আৰু ইয়াৰ নিচিনা কুত্তাক মানে চেণ্ডেলেদি কোবাওঁতে একবাৰো ভাবিব নালাগে, তাত কোনো সন্দেহ নাই। শ্ৰদ্ধা ৰাইজ, গতিকে এয়াও যিবিলাক আমাৰ অসমত যিবিলাক মানে বিষাক্ত মানে বিষ এটা বিয়পাব বিচাৰিছে, যিবিলাক কথা ক'ব বিচাৰিছে, ইয়াৰ দ্বাৰা আমাৰ অসমৰ মানুহ মানে বহুত বেয়া হ'ব, তাৰ বাহিৰে একো নহয়। ই মানে বেয়া কৰাৰ কাৰণে ওলাই আহিছে ক'বাৰ পৰা, আৰু তাৰ মন্তব্য এটাই, হিন্দু মুছলিম। কিন্তু এইবোৰ মানুহক চাওক আপুনি, এইবোৰ মানুহে কি কৰি আছে। ইউড লিঅনৰ কথা কৈ আছোঁ মই, মালয়েছিয়াৰ। আপোনালোকে ভিডিঅ'টো চলি আছে, চাই আছে, কি বানপানী, কি বাৰ, কি হেৰি, তেওঁৰ কোনো ভেদ ভাৱ নাই, চবতে যায় হেল্প কৰি আছে, চবতে যায় সহায় কৰি আছে। আৰু এই মুস্তাফা কামাল আজহাৰী, এই আমাৰ অসমৰ যোনটো ভণ্ড, ই কেইজন মানুহক সহায় কৰিব পাৰিছে আজিলৈকে? মোক এটা ভিডিঅ', এটা মানে হেৰি দেখাওক। ই ডাঙৰ কথাৰ বাহিৰে একো কৰিব পৰা নাই। গতিকে হিমন্ত বিশ্ব শৰ্মা ছাৰে কিবা এটা আইন বনাইছে, আইনটো মানিব লাগে। আৰু তেওঁৰ
তেওঁৰো অলপ চিন্তা চৰ্চা কৰিব লাগে এই আইনৰ বিষয়। কাৰণ ইমান দিন যদি যিখিনি মানুহ বিয়া বাৰী হৈ গৈছে, কাৰোবাৰ ল'ৰা হৈছে ছোৱালী হৈছে, এইখিনি মানুহ অনথা হাৰাশাস্তি কৰি এইখিনি মানুহক হাৰাশাস্তি কৰি কেনে একো লাভ নহ'ব। গতিকে নতুনকৈ এনেকুৱা কাঢ়া আইন এখন বনাই দিয়ক, যাতে নতুনকৈ কোনোবা এটা 18 বছৰৰ আগত এটা ছোৱালী যদি বিয়া হয়, সেইজন ল'ৰাৰ মৃত্যুদণ্ড হওক, কিবা হওক, আৰু ইত্যাদি ইত্যাদি যিমান ডাঙৰ যিমান ডাঙৰ ডাঙৰ শাস্তি দিব লগা আছে তেওঁক দি থাকক। কিন্তু এতিয়া বৰ্তমানৰ পৰা লাগু কৰক। আগৰ যিবিলাক হৈ গৈছে সেইবিলাক ধৰি আনি চবকে হাৰাশাস্তি কৰিব লগা একো নাই। কাৰণ এটাৰ পিছত এটা আমাৰ অসমৰ মানুহেই হওক বা আমাৰ ভাৰতবৰ্ষৰ মানুহ এটাৰ পিছত এটা বহুত জ্বালা সহ্য কৰি আহি আছে। কাৰণ কৰোণা ভাইৰাছ, লকডাউন, তাৰপিছত আপোনাৰ আকৌ নোটবন্দী, NRC, এটাৰ পিছত এটা ইমান ডাঙৰ ডাঙৰ ইছ্যু, কথা বতৰা নকোৱা মানে নজনোৱা হেৰি কৰি ঘপককৈ যদি এটা ইছ্যু লৈ লয়, মানুহৰ বহুত কষ্ট হয় বুলি ভাবোঁ। কাৰণ মানুহ বুলি নহয়, চবৰে কষ্ট হয়। গতিকে এইটোৰ ওপৰত অলপ বিবেচনা কৰিব লাগে। অলপ বিবেচনা কৰি মুখ্যমন্ত্ৰী ছাৰে ইয়াৰ ওপৰত কিবা এটা ভাল ৰিজাল্ট এটা দিব লাগে, যাতে মানুহ অনাহত হাৰাশাস্তি নহয়, মানুহবিলাকক হাৰাশাস্তিৰ পৰা অলপ দূৰ কৰি ৰাখক। কাৰণ মানুহ এনেই বহুত মানে বিপদত পৰি আছে। আৰু এই ইউথ লিয়ন ই ক'ত আছে আৰু এই কুত্তা ক'ত আছে, এইখিনি কথা আপোনালোকে বিচাৰ চৰ্চা কৰিব। তাৰ বাহিৰে একো নাই। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিখিনি মানুহে ফ'ল' কৰা নাই ফ'ল' কৰিব। ধন্যবাদ।